গুড মৰ্ণিং আজি আমাৰ কলেজত আছিলে এণ্টি ৰেগিঙৰ কেম্পেইন এটা আৰু মই কিছু কমেণ্টত পঢ়িছোঁ যে আপুনি কলেজ ইউনিফৰ্ম পিন্ধি কিয় নাযায় কথা এইটো যে আমি অপশ্যন পাওঁ ইউনিফৰ্ম বা কুৰ্তা ডেটছ ৱাই এইটো কি হয় আদা হা আদা 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 এই বা আদালৈকে লৈ আহিছে একদম হা জিঞ্জাৰ জিঞ্জাৰ এইটো হ'ল আমাৰ আদা ক্ৰিষ্টি এডিশ্যন ক্ৰিষ্টি হয় ক'বলৈ একো নাই এইটো আদা ক্ৰিষ্টি কি চাপ্লাই কৰে আদা চাপ্লাই কৰে ক্ৰিষ্টিৰ আদা খাই আমি আহি গ'লো ক্লাছত ছাৰ নাছিলে কাৰণে আমি গেম খেলি আছিলোঁ নাও উই আৰ গোইং টু এণ্টাৰ ইন ৰোড আমি মানে আমাৰ ক্লাছৰুমছ এটা বিল্ডিঙৰ পৰা এটা বিল্ডিং শ্বিফ্ট কৰিব লাগে চ' বহুত গৰম আছিলে বাবে আমাৰ চিয়াৰে আমাৰ কাৰণে পানী বটল ঠাণ্ডা আনি দিলে মানে বুজিছে যেতিয়া পানীখিনি মুখত যায় ন এনেকুৱা লাগে যে হেভেনত আছো এনেই ইমান গৰম দুখ আৰু ভাগৰত আহিলো ৰুম আৰু আহি গৈ ৰুমৰ সন্মুখত এইবোৰ কাচৰা হৈ আছিলে এতিয়া কি আৰু কাপোৰ খুলিবোৰ গোটেই ঠিক কৰিব লাগিব চ' চি ইয়া গাইজ বাই বাই